কি নাম তেওঁ? দীপজ্যোতি কোঁৱৰ। তেওঁ সেই দেওবাৰ আপোনাৰ চেন্নাই যাম বুলি ওলাইছিলে। তেওঁ তাৰপিছত সেই আমি ইয়ালৈকে থৈ আহিলোঁ। তাহাঁতি চেন্নাইত পিছদিনাখন সোমবাৰে মৰ্ণিঙত ট্ৰেইন আছিলে। সোমবাৰে মৰ্ণিঙত ট্ৰেইনত তেওঁ 6:30 ৰাইট টাইম আছিলে। আপোনাৰ ট্ৰেইনত গৈ মেলি তাৰপিছত সেই আপোনাৰ কণ্টিনিউ এইখিনি ঠিকেই আছিলে। তাৰপিছত সেই বুধবাৰৰ দিনাখন নিশা 4:30 মোক কল কৰিলে। কল কৰাৰ পিছত যে কৈছে যে মোৰ বোলে এনেকুৱা একো প্ৰব্লেম কোৱা নাই। তেতিয়ালৈকে তেওঁ নৰ্মেলি আছিলে। তেওঁ তেতিয়া কৈছে যে মোৰ বোলে কামত চামত নাযাওঁ নেকি, মোক কিবা কিবি ক'লে। তাৰপিছত তাৰ পিছৰ পৰা মোবাইল তেওঁৰ ভাগত ছুইচ অফ হ'ল। ছুইচ অফ হোৱাৰ পিছত মই যেতিয়া 11:30 4:30 কল কৰিছোঁ, তেওঁৰ লগতে তেওঁৰ নাম্বাৰটোত কৰাওঁতে তেওঁ মানে সেই ল'ৰাকেইটাই ধৰোঁতে হাজবেণ্ডৰ মানে ফ্ৰেণ্ড আছিলে। ইয়াৰ পৰাই যোৱা আমাৰ একেলগতে ইয়াৰ পৰা 3জন গৈছিলে। আৰু এজনটো আগতে বৰ্তমান নামি দিলে। যোনটো ষ্টেচন মানে তেওঁ তেতিয়ালৈকে চেন্নাই পাবলৈ আৰু 5 ঘণ্টাৰ ৰাস্তা আছিলে। তেওঁ সেইদিনাখন ট্ৰেইনো লেট আছিলে বুলি ক'লে। তাৰপিছত যেতিয়া তেওঁ লগৰবোৰে ৰিচিভ কৰিছে, তেতিয়া তাহাঁতি মোক কৈছে যে হাজবেণ্ড এনেকুৱা বোলে কোন হয় কি হয় মোক সুধিলে। তাৰপিছত মই সোধাৰ পিছত তেওঁক পূৰা ক'লোঁ আৰু মই তেওঁৰ মানুহজনী হয়, কি হ'ল বুলি সুধিছোঁ, কেলৈ চুইচ অফ। তেতিয়া মোৰ সেই আপোনাৰ লাষ্ট যোগাযোগ আপোনাৰ 4:30 পৰা 5 o'clockলৈকে হৈছে। তাৰপিছৰ পৰা যোগাযোগ নাই। মানে বুধবাৰৰ পৰা যোগাযোগ হোৱা নাই? বুধবাৰৰ পৰা যোগাযোগ নাই। সেই লাষ্ট বুধবাৰলৈকে ৰাতিপুৱা মৰ্ণিঙতে কৰিছোঁ। খবৰ এতিয়ালৈকে পোৱা নাই। যিমান পাৰোঁ চেষ্টা কৰিছোঁ। চবফালে মানে থানালৈকে DC লৈকে অলৰেডি কণ্টেক্ট কৰা আছে। MLA ৰ লগতো বৰ্তমান কণ্টেক্টতে আছোঁ।